গামোচাৰে মৰম আৰু শ্ৰদ্ধা আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে জনসংযোগ তথ্য আৰু জনসংযোগ বিভাগৰ সন্মানীয় বাইদেউ। আমি বাইদেউকো এখনি ফুলাম গামোচাৰে মৰম আৰু শ্ৰদ্ধা এইবাৰ চৰকাৰ অহাৰ লগে লগে সেই কামখিনিকে আমি আৰু অধিক খৰতকীয়া কৰিব বিচাৰিছোঁ। মানে মানুহে কিমান জ্বালা যন্ত্ৰণা ভুগিব মাটিৰ সময়ত একচনীয়া হৈ আছে, ম্যাদী হোৱা নাই। অনুৰোধ জনাইছোঁ। ইয়াৰ পাছত আমি প্ৰদীপ বেজবৰুৱা ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ। প্ৰদীপ বেজবৰুৱা ডাঙৰীয়াক সন্মানীয় উপায়ুক্ত মহোদয়ক মিণ্টু কলিতা ডাঙৰীয়াকো মন্ত্ৰী মহোদয়ৰ পৰা লওঁ বুলি কলিতা আছে সন্মানীয় আৰক্ষী অধীক্ষক ডাঙৰীয়াক আমি প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। কলিতা আছে সভাৰাম কলিতাক আমাৰ সন্মানীয় লক্ষী দাস ডাঙৰীয়াক আমি আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। সভাৰাম কলিতা চৰাইদেউ জিলাৰ মহমৰ অন্তৰ্গত দিয়ৈখুৰীয়া এখন NC ভিলেজ আছিলে। আমি এইটো কেডেষ্ট্ৰিয়েল ভিলেজলৈ আজি পৰিৱৰ্তন কৰা হ'ল। ইয়াৰে 214 মানুহক আমি ভূমি পট্টা দিয়া হ'ল। 50 বছৰ ধৰি তেওঁলোকে পট্টাহীনভাৱে আছিল। তেওঁলোকে বিভিন্ন ধৰণৰ ধেমাজি মাজুলীত যেতিয়া বানপানী হৈছিল সেই সময়ত চৰকাৰে আনি 1000 বিঘা মাটিত সংস্থাপন দিছিলে আৰু তাৰে আমি 808 বিঘা মাটি আজি চেটেল দিছোঁ।